মাধুৰিমা বৰাৰ কথাৰে এখন চিঠি হেৰাই যোৱা প্ৰিয়জনলৈ। ডিজিটেল যুগৰ প্ৰেমত তোমালৈ প্ৰথমখন চিঠি লিখিব লৈছোঁ। ভাবিছোঁ বোলো আজি কৈয়ে পেলাওঁ বুকুত বিষ হৈ থকা অব্যক্ত কথাখিনি। পিছে মোৰো কপাল চোৱাচোন, তোমালৈ এই চিঠি গৈ পায়নে নাই তাৰো ঠিকনা নাই। কাৰণ তুমি যে এতিয়া মোৰ হৈ নাই। বাৰু এইবোৰ বাদ দিয়া। শুন, তুমি ভালে আছা ন? ঘৰত মা দেউতাৰ ভালনে? ভণ্টিৰো নিশ্চয় ভালেই চাগে। আগতে তোমাৰ মুখত তাই তোমালৈ কৰা মৰম ভৰা অভিযোগবোৰৰ কথা বৰকৈ শুনিছিল। তাই বাৰু এতিয়াও আগৰজনীয়ে হৈ আছেনে? তাইক লগ পোৱাৰ আশা এটা মোৰো আছে। পিছে তুমি এৰি যোৱাৰ পিছত আন আশাবোৰৰ দৰে সেই আশাটো আশা হৈ ৰ'ব। মোৰ খবৰনো কি ক'ম? তুমি এৰি যোৱা দিনাৰে পৰা আনে নেদেখা জুই একুৰা দাও দাওকৈ জ্বলি আছে। তথাপি মুখত এটা মিছা হাঁহিৰে সকলোকে দেখাওঁ যে মোৰ খবৰ ভাল, মই সুখী। শুন, অতীত হৈ গ'লা তুমি অতীত হৈ আজি মোৰ পৰা বহু দূৰত। কিন্তু আমাৰ সেই মধুৰ স্মৃতিবোৰ মোৰ মনত আজিও সজীৱ। মই জানো প্ৰেম মানেইতো এবুকু বিষাদ ভৰা স্মৃতি। সকলোখিনি বুজিও তুমি অবুজ হৈ গুচি গ'ল। আনতকৈ পৃথক ভাবিছিল তুমি। শেষত তুমিও আনৰ দৰে ওলালা। শুন, মই নাজানো তোমাৰ অভিধানত প্ৰেমৰ সংজ্ঞা কি, কিন্তু মই যেতিয়াই ভাল পোৱা অথবা প্ৰেম শব্দটো শুনো কেৱল তোমাৰ মুখখনেই মনলৈ আহে। মই তোমাক কিমান ভাল পাইছিলোঁ সেই কথাৰ হয়তো তোমাক পৃথককৈ প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। তুমি ঘূৰি আহিবলৈ মই কৰা ফোন কলবোৰ, মেছেজবোৰ, তুমি ঘূৰি আহিবলৈ কৰা কাকতি মিনতিবোৰ, যিবোৰ নস্যাৎ কৰি তুমি মোক এৰি গ'লা। এতিয়া ভাবিছোঁ জানা, হয়তো তোমাৰ যোগ্যতাতকৈ বহু বেছি মৰম যাচিছিলোঁ। সেইবাবেতো তুমি মৰমবোৰ ধৰি ৰাখিব নোৱাৰিলা। মানিছো মই তোমাৰ মোৰ প্ৰতি প্ৰেম নাছিল। তেনেহ'লে অভিনয় কৰিবলৈ কিয় আহিছিলা মোৰ জীৱনত? কিয় দিছিলা ভাল পোৱাৰ প্ৰস্তাৱ? কোৱা, কিয় দিছিলা চিৰজীৱন একেলগে কটোৱাৰ আশ্বাস? কিয় দিছিলা হাজাৰটা মিছা প্ৰতিশ্ৰুতি? কোৱা, উত্তৰ আছে তোমাৰ। যদি অভিনয় কৰিব আছিল তেনেহ'লে মই ভাবোঁ তুমি সেই অভিনয় মোৰ জীৱনৰ লগত নহয়, মঞ্চত কৰাটো শ্ৰেষ্ঠ আছে। প্ৰায় এবছৰীয়া আমাৰ বন্ধুত্ব, আৰু তাৰপিছত তোমাৰ মোলৈ বুলি প্ৰেমৰ প্ৰস্তাৱ। মোৰ প্ৰতি যে তোমাৰ অভ্যাসবোৰ গঢ়ি উঠিছিল, কেনেকৈ সলনি কৰিলা কোৱাচোন? মইচোন আজিও সেই দিনবোৰতে আবদ্ধ। তোমাৰ লগত থাকিলে আপোন পাহৰা হৈ অনৰ্গল কথা কোৱা ছোৱালীজনীও আজি তোমালৈ বুলি লিখিব বহি শব্দ হেৰুৱাইছো জানা, ঠিক তোমাক হেৰুৱাৰ দৰে। তুমি এৰি যোৱা দিন ধৰি এটা প্ৰশ্নই মোক বাৰে প্ৰতি আঘাত দিছে। কিয় প্ৰতাৰণা কৰিলা তুমি মোক? কি ভুল আছিল মোৰ? যদিও কিবা ভুল অজানিতে কৰিছিলোৱে, কিয় এবাৰ আহি মোৰ সন্মুখত স্পষ্ট নকৰিলা? যদিও কিবা ভুল কৰিছিলোঁ, কিয় নিদিলা মোক প্ৰথম আৰু শেষবাৰৰ বাবে এটা সুযোগ? মইতো তোমাক অন্ধকাৰত ৰখা নাছিলোঁ। তোমাক আদিৰ পৰা অন্তলৈ সকলো ভাঙি পাতি কৈছিলোঁ মোৰ জীৱনৰ বিষয়ে। তাৰপিছতো কিয় এৰি গ'লা মোক? শুন, তোমাৰ বাৰু মনত পৰেনে তুমি যে কলেজলৈ বুলি ওলাই মোলৈ ফোন কৰা? গোটেই বাটটো কথা পাতো আমি। কলেজৰ বাছ ষ্টেণ্ড পাই তুমি মোক কোৱা, বাবা মই কলেজ পালোঁ দেই, একেবাৰে ক্লাছ শেষ কৰি ঘৰ যোৱাৰ পৰত তোমাক আকৌ ফোন কৰিম, হ'বনে? এবাৰ ক'ব পাৰিবা সেইবোৰ কথা তোমাৰ মনত নপৰে বুলি? তুমি এৰি যোৱা দিন ধৰি নিজকে বুজোৱাৰ চেষ্টা অব্যাহত ৰাখিছোঁ মই। পিছে কি হ'ব? তোমাৰ স্মৃতিৰে আৱৰাই হৃদয়খনে এতিয়াও নামানো
যে তুমি মোৰ হৈ নাই। সমস্ত সুখ একেলগ কৰি চালোঁ, কিন্তু তুমি আঁতৰি যোৱাৰ দুখ বহু গুণে গধুৰ। কিন্তু তোমাৰ প্ৰতাৰণাৰ বলি হৈ আনে কোৱা কথা এষাৰ মানি ল'বলৈ মই বাধ্য হ'লোঁ। সঁচা, মানুহ চিনা বৰ টান। তুমি কৰা প্ৰতাৰণাৰ জুয়ে মোৰ হৃদয় পৰি ছাই কৰিলে। আৰু বিশ্বাস কৰা, এই হৃদয় নতুনকৈ জীপাল কৰিব পৰা আন এজন নোলায়। শুন, মানুহেনো কৰ্মফল জীৱিত অৱস্থাতেই পায়, কিন্তু মই নিবিচাৰোঁ জানা। মই নিবিচাৰোঁ তুমিও তোমাৰ কৰ্মফল ভোগাটো। নিবিচাৰোঁ তুমিও এদিন আপোনজনৰ পৰা প্ৰতাৰিত হোৱাটো। শুন, জীৱন নামৰ কিতাপখনৰ এটা আধৰুৱা অধ্যায় হৈ থাকি গলা তুমি মোৰ হৃদয়। তোমাক ক'বলগীয়া আৰু বহু কথাই বাকী ৰ'ল। চকুলোৰে মোৰ চকুহাল গধুৰ হৈ আহিছে। আজিলৈ আৰু নোৱাৰিম। আকৌ কেতিয়াবা বহিম, তোমালৈ বুলি এখন চিঠি লিখিম, যাৰ কোনো ঠিকনা নাই। কম মনৰ মাজত সঞ্চিত বহু কথাই। তেতিয়ালৈ এৰিছোঁ তোমাক চিৰজীৱন একপক্ষীয়ভাৱে ভাল পোৱাৰ প্ৰতিশ্ৰুতিৰে। ভগৱানৰ ওচৰত মোৰ সদায় প্ৰাৰ্থনা, তুমি সুখী হোৱা, তুমি ভালে থাকা। শুন ইতি, তুমি কৰা প্ৰেমৰ নাটকখনৰ ভুক্তভোগী নায়িকা। নিখুঁত অভিনয়েৰে নায়িকাৰ মন জয় কৰা প্ৰেমিকৰ কাহিনী আৰু আছে। সেই কাহিনীৰে আহি আছে নীলাখামৰ চিঠিৰ দ্বিতীয়টো খণ্ড। ধৈৰ্য ধৰি ইমানখিনি শুনিলেই যিহেতু লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। ভাল লাগিলে শ্বেয়াৰ অপশ্যনটোও থৈছোঁ, কৰি দিব। ৰ'ব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাটো কিন্তু বাধ্যতামূলক।